আছে এডাল মই কি বিজনেছ কৰিছে আজিলৈকে পইচা নোসোমাইছে মই আকৌ নেইম বাছা কেছ এটা যেন ঠকিও দিয়া ঠকি দিম তই মুখৰ ভাষা যদি ঠিক নকৰ তই চাই থাক মই তোক কি কৰো ঠিক আছে ধৈৰ্য ভাষা বাদ দিলো কেঁচা ওপৰত কেছ দিলো কেছটো কি হ'ব কওকচোন গালত টেটু উঠাই দিম চাবি বাৰু মোৰ উঠাবা টেটু তোমাৰ উলিয়াব পেটু কি হ'লে মোবাইলত কিবা বেয়া খবৰ আহিছে নেকি এয়াৰ এখন ভাল খবৰ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে ভাল ৰিজাল্ট কৰিছে তেওঁলোকৰ কথাহে লিখা আছে দেখোন এনেকুৱা ৰিজাল্ট মনটো সঁচাকৈ বৰ বেয়া লাগে আমাৰো যদি ল'ৰা ছোৱালী থকা হ'লে আমিওতো ৰিজাল্টৰ কাৰণে এনেকৈ উৎকণ্ঠাৰে ৰৈ থাকিলো হয় মণি এই ল'ৰা ছোৱালীবিলাকো জানো আমাৰ ল'ৰা ছোৱালীৰ নিচিনাই নহয় ইমান ধুনীয়া ধুনীয়া ৰিজাল্ট কৰিছে নথকাটো দুখ কৰি থকাতকৈ এইবোৰত অকণমান আনন্দ কৰাচোন কিছুমান ল'ৰা ছোৱালীৰতো আৰ্থিকভাৱেও ঘৰৰ অৱস্থা বেয়া তথাপিও ইমান ধুনীয়া ৰিজাল্ট কৰিছে এইগৰাকী স্নেহা শইকীয়া দেউতাকে স্কুল বাছ চলায় চোৱাচোন চতুৰ্থ স্থান লাভ কৰিছে আমাৰ সুজাতা দেউতাকটো পেপাৰ দিয়া গাড়ীখনৰ ড্ৰাইভাৰহে দুটাত লেটাৰ পাইছে তাই কিমান ভাল লাগিছে এইখিনি লৈ জানো আমি গৌৰৱ কৰিব নোৱাৰো মণি কিয় নকৰোঁ কৰোঁ আকৌ তেওঁলোকক লৈ গৌৰৱ পৰীক্ষাত যিসকলে পাছ কৰিছে সকলোকে লৈ গৌৰৱ কৰিছোঁ ভৱিষ্যতে আৰু ভাল ভাল ৰিজাল্ট হওক ভাল মানুহ হওক তাকেতো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত আৰু উত্তীৰ্ণ সমূহ শিক্ষাৰ্থীক আমি বেহাৰবাৰী আউটপোষ্টে আন্তৰিক শুভকামনা জনালোঁ তোমালোক আগুৱাই যোৱা আৰু জিলিকি উঠা লগতে আমাকো গৌৰৱান্বিত কৰি তোলা থেংক ইউ আপোনাৰ লগত কথা পাতি মোৰ ভাল লাগে দেই মই কথাবিলাক এক্সট্ৰাকে কওঁ যেন আপোনালোকৰ বিয়াখন লাভ মেৰেজ নে মানে বিয়াখন লাভ মেৰেজ ইমান যদি চাকৰি কৰা ছোৱালী মই বিয়া পাতিছো লাভ নহয় মোৰ লোকচান হ'বনে বৰ ভাল লাগিল দেই আপোনাৰ লগত কথা পাতি পেলাই আপোনাৰ বিয়া কিমান চনত কালি কালি নহয় কালি মানে বিয়া কথাটো ওলাইছিল কিমান খৰচ আছিল কিমান চনত হৈছিলে 1914 সেইটো কি চন কবিনচন মানে আমাৰ বিয়া খাবলৈ আহিছিল কবিনচন চনটো 1914 ক'লো যে 1994 নেকি সেইটোতো বুজাই আছো আপুনি বৰ ঘূৰাই পকাই কথাবিলাক কয় দেই আপুনি বৰ ইণ্টাৰেষ্টিং মানুহ আপোনাৰ ব্যৱসায়টো চাহ বাগান নহয় বাগান মানে বাকু আকৌ বোলে আপোনাৰ চাহ বাগান আছে তেতিয়াহ'লে বাগানটো কি মানে আমাৰ যিখন বাগান আছে যিটো চাহপাত হয় সেইটো সিজাই পেলাই মই চাহটো বাকী চাহটো কেনেকুৱা হৈছে তাৰমানে আপুনি টি টেষ্টাৰ আপুনি বেয়া নাপাব মই বাধ্যত পৰিহে হৈছো মোৰ বেয়া নাপাব নাই কিয় বেয়া পাম মই আপোনাক ভালহে পাইছো আপুনি এজন ইমান ডাঙৰ মানুহ মোৰ ঘৰত ইমান ডাঙৰ মানুহ এজনে ভাড়া লৈ আছে মোৰ ইমান ভাল লাগিছে আপোনাক কিন্তু দেখিলে ধৰিব নোৱাৰি দেই আপুনি যে ইমান ডাঙৰ মানুহ বৰ লাগিছে হেৰি আপুনি একাপ চাহ খাব নেকি বাৰু পোৱা যায় ঠিক আছে আপুনি বহক মই আপোনাৰ কাৰণে নিজ হাতে একাপ চাহ বনাই আনিছো দেই গাঁৱতো দি যা বেয়া চেয়া নাপাব কিন্তু দেই চেনিটো কমাই মই আপোনাক এনেই অকণমান ধেমালি কৰিছিলো জানো এসোপা কি প্ৰশ্ন কৰি আছে তাকৈ যা বৰী তুমি গাড়ী বিচাৰি পোৱাই নাই নাই বিচাৰি আছো তুমি যিমানহে বিচাৰিছা ভগৱানক বিচৰাহেঁতেন চাগে ভগৱানকে পাই গ'লাহেঁতেন
ঠাট্টা কৰিছে তাৰমানে হে নাই কৰা কিয় ঠাট্টা কৰিম বাৰু কৃষ্ণ আমি যেনিবা কথা সুৰ বুজি নেপাওঁৱেইহে এইটো আকৌ আৰু অকণমান হাঁহি উঠা কথা হ'ল দেই বহুত টেনশ্যন হৈছে ৰিচা আপুনি বেছি চিন্তা কৰি আছে ঘৰৰ মালিকে আপোনালোকৰ কথাই চবকে কৈ ফুৰিব নেকি কিয় নহ'ব টেনশ্যনতে মাথাটো নষ্ট হৈ গৈছে মাথাটো বেয়া হৈছে নেকি ইনে টেনশ্যনত মৰি আছো কি দাঁত চেলাই দেখুৱাইছে মই তোমাৰ কথাত অহা নাই মণিৰ কথাতে আহিছো মনিব কথাতে হাঁহক তেনেহ'লে গাগদা নাহাঁহিবচোন বহুত বেয়া দেখিছে ছাৰ আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰেতো চব কৰিব পাৰে টেলেণ্টটো আছে তেনেহ'লে ছাৰ সৰ্বভাৰতীয় পৰ্যায়ত কম্পিটিটিভ এক্সামবোৰ নিদিয়ে কিয় বা দিলেও 2-1ৰ বাহিৰে ভাল ৰিজাল্ট নকৰে কিয় প্ৰশ্নটো তই ভালেই কৰিছ ইয়াৰ কাৰণে এটা মন লাগিব ডেডিকেশ্যন লাগিব কষ্ট কৰিব পৰা মেণ্টেলিটি লাগিব হয় ছাৰ কিন্তু ছাৰ ক'ৰবাত কিবা এটা যেন মিচিং হৈ থাকে আচলতে সৰুৰে পৰা এইটো কথাত ফ'কাছ কৰিব লাগে গাৰ্জেনেও প্ৰপাৰ গাইডেঞ্চ দিব লাগে সৰুৰে পৰা তেনেকৈ সন্তানটোক গঢ় দিব লাগে কিন্তু বহু ক্ষেত্ৰত সেইটো হৈ নুঠে এই ব্যক্তিগত কথাবোৰৰ বাহিৰেও কিছুমান সামাজিক কথায়ো তেওঁলোকক বাধা দি থাকে নেকি যেনে ছাৰ কি হ'লে মণিক মানে মই ক'লো মই বোলো তুমি যিমান গাড়ী বিচাৰিছা সিমান যদি তুমি ভগৱানক বিচাৰিলাহেঁতেন ভগৱানকে পাই গ'লাহেঁতেন ক'লো যে মুখেৰে ভুৰভুৰা বাহিৰলৈ ওলাই গুচি গ'ল ৰ'বহে আমি কিবা গভীৰ কথা এটা আলোচনা কৰি আছো আপুনি ফটোৱা কথা এটা আহি ইয়াত ডেলিভাৰী দিলেহি নে আপোনাৰ নিচিনা মানুহবোৰৰ কাৰণে অসমৰ ল'ৰা ছোৱালীয়ে UPSCত ভাল ৰিজাল্ট কৰিব পৰা নাই জানে ছাৰ মেটাৰটোত মোৰ দুখ কি মই মণিৰ কথাহে কৈছিলোঁ হ'ব বৰ লোকৰ কথা পাতেহে আপুনি একো যদি কাম নাই বাহিৰত বহি থাককগৈ যাওক হ'ব দিয়ক মই বাহিৰতে বহি থাকিম চাচোন মোৰ এতিয়া বদনাম নোলাব ওলাবতো ভাবিবলে নহ'ল নহয় তুমি এটা কাম কৰা তুমি মোহনক ডিভোৰ্চ দিলো বুলি কৈ দিয়া ভাড়া ঘৰ মালিকটোক তাৰপিছত তুমি মোক ভাড়া ঘৰলৈ লৈ যোৱা মোৰ কথা সুধিলে কৈ দিবা মোৰ লগত নতুনকৈ বিয়া হৈছা বুলি বদনামৰ পৰা বাচি গ'লা কেনেকুৱা পালা আইডিয়াটো মোৰ ওচৰত আৰু এটা উপায় আছে কি আৰে বাবা আইডিয়াটো বেয়া লাগিলে বেয়া লাগিছে বুলি ক'বা মাৰা কিয় আমাৰ এওঁ আছেনে কোন আমাৰ এওঁ ইনছে নিমিয়ে এওঁ আকৌ তেওঁক চিনি নোপোৱা হ'ল কোন তেওঁ এই যে ক'লো এওঁ তেতিয়াহ'লে কোন তেওঁ এওঁৱে কি আকৌ এওঁ কোন আৰু তেওঁ কোন মানে এওঁক চিনি পাইছে নে নাপাইছে কোন এওঁ এই যে তেওঁ কোন আৰু এওঁ কোন চব বেটা বেটা ই বাইলুঙক একেবাৰে নিজৰ ৱাইফ বুলি ভাবিছে দিব যা বুঢ়ী মাৰে বিউটি এখন ভালকৈ থৈ দিবা দিয়ক এই ডায়েৰীখন দিয়া হেয়া এই কি হৈছে বেয়া নাপাব চা আমাৰ সংসাৰত কিবা এটা লাগি আছে কি হৈছে কি হৈছে তই কাক সেয়া সেয়া মাতি আছে তোমাক মাতিছে গিয়ে এডালক যে ঘৰত ঠেল ঠেলকে পেলাই থৈ আহিছে গিয়ে খাইছে নে শুইছে কিবা খবৰ আঁকি তই যে এনেকুৱা কথা কৈছ মই কি অৰিজিনেল ঘৈণীয়েক নেকি এই অৰিজিনেল বুদুলি পেট বুজি নাপাওঁ বিয়া পাতিছে গোটেই জীৱন খুৱাব লাগিছে তই নিজে বনাই খাব ন কাক অৰ্ডাৰ দিছ তই অ' থানাত চব পুলিচ পাইছে যেন এতিয়া অকলে পাই মোক অত্যাচাৰ কৰিছে বাও বায়নৰ ঘৰত হ'ব আজি আতি চাম এনেকুৱা বজাম তোক ঐ এডাল কেকেটাৰ ভছ কাক তেনেকে কথা কৈ লৈছ দেখিছে চা আপুনি বিয়া পাতালৈ বহুত শান্তিত আছে মোক কালি বিয়া হৈ আজি সংসাৰ জুই আমো হৈ গ'ল চা মানুহে এনেই নকৈছে দিল্লী লাডু খাচতেছে পচতে নাখাচতেছেও পচতে তোক চুবাবলৈহে লাগে ভালকে কটিয়াম এয়া চা তই
এই বিউটি এই নাপায় নাপায় এইডাল গিয়েক চাওক খাচেছেও পচে খাচেছেও পচে খাচেছে পচতে পাগলটো এইটো বা সিদিনাখনৰ কঁকালৰ বিষ আজিও ভাল হোৱা নাই হেৰি অকণমান বহি লওঁ হে বহক বহক বহি লওঁ কি হ'লনো মেডামৰ লগত ডিউটিলৈ আহিছিলোঁ অ। গেটৰ সন্মুখতে লাগিল নহয় গণ্ডগোলখন কি ফায়াৰ অৰি প্ৰভু অৰি কি হ'ল কিহৰ ফায়াৰ অৰি প্ৰভু ফায়াৰ 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 লাঠি লোৱা লাঠি লাঠি লৈ আকৌ কেনেকে ফায়াৰ আৰে প্ৰশ্ন নুসুধিবা গেটত গণ্ডগোল লাগিছে মেডাম আছে ফায়াৰ ফায়াৰ কি কয় ফায়াৰ 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 বলা 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 অৰি 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 হৈছে কি মেডাম আহি আছে নি ক'ত গণ্ডগোল অৰি অৰি ৰ'বচোন ৰ'ব কি ফায়াৰ ক'ত ফায়াৰ কিয় গেটত গণ্ডগোল লগা নাই জানো কিহৰ গণ্ডগোল লাগিছে আৰে আপুনিয়ে দেখোন ক'লে বোলে মেডামৰ লগত আহোঁতে কিবা গণ্ডগোল লাগে তেৰি ফায়াৰ কৰিবলগীয়া গণ্ডগোল নহয়তো তেনেহ'লে লাঠি চাৰ্জ কৰিম ব'লক ঘটনাটো শুনা না ভাই কি একো গণ্ডগোল লগা নাই মই মেডামৰ লগত গাড়ীত আহি আছিলো হঠাৎ বৰষুণ দিলে মই আকৌ বৰষুণ দিলে গাড়ীৰ ভিতৰত থাকিব নোৱাৰো উশাহ বন্ধ হৈ যায় গণ্ডগোল লাগি যায় হে বাকলি সেইটোহে গণ্ডগোল ভিতৰলৈ যাওক ভিতৰলৈ যাওক চোৱাচোন মানুহে কেনেকে মিছগাইড কৰিব পাৰে কথা নকবই আপুনি নকওঁ ইছৰাম এইটো উঘাল খাই আহিব কি কৰি আছে আপুনি এনেকে ফিল্টাৰটোৰ কিবা এটা প্ৰব্লেম হৈছে হে পানী ওলোৱা নাই বাকলি এডালত পানী নাই বুলি গমেই পোৱা নাই নেকি চকু নাই তেৰি মই মনেই কৰা নাছিলো হে ৰবা মই ভৰাই আনোগৈ ৰবা যাওক লাজে পালো পাই খালী ফিল্টাৰটোত পানী উলিয়াব বিচাৰিছো ভাল নমুনা এটা ভাল নমুনা এটা টপকিলে দেই কোন নমুনা গজানন্দাৰ কথা কৈছো অঁ ৰাতিপুৱাই কৈছে সেইখন অঁ। এতিয়া পানী নথকা ফিল্টাৰটোৰ পৰা পানী উলিয়াবলৈ ট্ৰাই কৰি আছে এই পুলিচ মানুহবিলাক অকণমান স্মাৰ্ট হ'ব লাগে জানা বিটি আপোনাৰ নিচিনা এই মালটো দেখাতহে সৰু দেই বহুত ৱেট আছে বাহ, তুমি যে মোৰ স্মাৰ্টনেছটোক অকণমান সন্মান দিলা থেংক ইউ দেই বিউটি চেক মিলোৱা এনেকুৱা স্মাৰ্ট হ'ব লাগে এইবিলাকত আকৌ কিহৰ স্মাৰ্টনেছটো থাকে হাত ভাঙি পেলাব এইজনী এইবাৰ কি হ'ল হেৰা পানী ভৰাই দিয়াৰ লগে লগে এইডাল ৱেট হৈ গ'ল হে হাকলি দাঙিব পৰা নাই প্ৰব্লেম হৈছে সেয়াই পুলিচ কেনেকে কিয় কোৱা পাৰিম ৰবা পাৰিম এক মিনিট হা ভালকে ধৰকচোন হা ভালকে খামুচি ধৰক ধৰিছো কি কৰা থওক এতিয়া হেৰি ইয়াকে কয় স্মাৰ্ট পুলিচ স্মাৰ্ট পুলিচ নহয় হে বাহুবলী পুলিচ বলি 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 না বাহুবলী বাকলি শিৰিককে মাৰিলে হে ভালনে চমাদা আছো দিয়া
এইটো মাতে কথা মোহন মোহন যেন লাগিছে মোহন নেকি ঐ ৰা ঐ এই ৰ'বাচোন ৰ'বা ৰ'বা ঐ ৰা অ একে নট পকোৱা দি পকাইছে যে শৰ্মাদা ঐ ৰা কিবা বেমাৰ হৈছে নেকি হে কিয় বেমাৰী বেমাৰী লাগিছে নেকি বাৰু শিপা উঘালি পেলালা যে শিপা অ ওপৰৰ কথা কৈছো অ শিপা নহয় শৰ্মাদা খোপা তাকে কৈছো খুলি পেলালা যে জীৱনত প্ৰথমবাৰৰ কাৰণে দেখা পাইছোতো সংসাৰৰ জালাত যেতিয়া পৰিব শৰ্মাদা শিপাই নহয় বহুত কিবা কিবি খুলিব লাগিব সংসাৰৰ জ্বালা মানে আপুনি গম নাপাইছে অহ নাপাওঁতো মই এজনী আনিলো নহয় শৰ্মাদা ক'ৰ পৰা উঠালা হে আপোনাৰ চিনাকি বহুত ওচৰ মোৰ চিনাকি বহুত ওচৰ কোন 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 হাবা পুছ পেহৰ বাৰী আউটপোষ্টৰ কোন সেয়া মৰম লগাকে যে পেট ডাঙৰ ছোৱালীজনী মৰম লগা পেট ডাঙৰ ছোৱালী বাইলুং বাইলুঙক উঠাই দিলা মই তাইক উঠোৱা নাই তাইহে মোক উঠাই দিলে শৰ্মাদা বা যিয়ে হওক হৰ গৌৰী বসতি হওক দে ভাল লাগিল ভাল গিৰালা কিন্তু তাইক হ'ব নহয় নহয় ভয়টোহে কৈ যাইছো ঠিক আছে ভাল হ'ব হওক বাইলুঙেও বৰ ভাল কাম কৰিলে দেই এই ল'ৰাটোক যে উদ্ধাৰ কৰিলে হওক ছাৰ ক'ৰ পৰা আহিলে বিউটি এই ৰ'বাচোন ৰ'বা কওক এই মানুহজন আগে আগে তুমি পিছে যে কোন মানুহ তোমাৰ মানুহজনৰ কথা কৈছো মোহন তাক বিয়া পাতি বৰ ভাল কাম কৰিলা দেই তোমাৰ পুণ্য হ'ব ভাল হ'ব বাকলি এই পাতে মানে চবতে প্ৰচাৰ কৰি ফুৰিছে ইয়াক মই লাষ্টটো চোৱা একেবাৰে তই কাম কৰিম বুলি এইখিনি পালেহি যে নাই কামেই কৰিম এই ফাইল এটা আছে বোলো পটককৈ লৈ লওঁ তই সদায় এইবিলাক কিয় পেলাৱ ঐ ভালকৈ কাম এটা কৰিব নোৱাৰ তোক মৰি চাওক কামৰ সময়ত মইনাকনে কেনেকৈ ফোন কৰি আছে হেল্ল' মইনাকন হেল্ল' পাগল চব কি হৈছে অ পিছত চা ধৰ লেলা জিকাটো এইটো কি অখব ভেলি কৰি আছে ভালেই কৰিছো বল আৰে কি অখব ভেলি কৰি আছে ভালেই কৰিছো বল কি হ'ল তোক আজি মই দেখুৱাই আছো বল তোক বেছি কথা কৈ নাথাকিবা দেই কৈ দিছো বল একেবাৰে বল বাৰে কি অখব ভেলি কৰি আছে অসভ্য ভালেই মই কৰিছো বল বুলি কৈছো না আৰে বল তো আমি নকৰিবা দেই কৈ দিছো বল